এয়া ৰাতিপুৱা 4 বজাৰ দৃশ্য। হাতত যে দেখিছে এয়া হৈছে বাসুদেৱ দেৱালয়ত আগদিনা গধূলি জ্বলোৱা ভুটা। ভুটা জ্বলোৱাৰ পিছত গাঁৱৰ ৰাইজে গোটেই ৰাতিটো ভুটাটো প্ৰজ্বলিত হৈ থাকিবৰ বাবে দেৱালয়ৰ ভিতৰতে থাকে আৰু ভুটাবোৰত প্ৰয়োজন সাপেক্ষে তেল ঢালি থাকে। দূৰৰ লোকসকলে নিজৰ ভুটাটো ৰাতিটো ৰখি থাকিবলৈ অসুবিধা হোৱাৰ বাবে গাঁৱৰে কোনো লোকক বা পুৰোহিতগৰাকীক দায়িত্ব দি আহে। আমিও তেনেকৈ গাঁৱৰে এজন লোকক দায়িত্ব দি গৈছিলোঁ আৰু ৰাতিপুৱা 4 বজাত ভুটাটো নিবলৈ আহিছিলোঁ। ভুটাদানৰ ফল পাবৰ বাবে আৰু ভুটাটোৰ পবিত্ৰতা বজাই ৰাখিবৰ বাবে ঘৰলৈ ভুটাটো লৈ যোৱাটো বাঞ্ছনীয়। ভুটাটো লৈ আনি নিজ বাসগৃহৰ মন্দিৰত থৈ দিব লাগে। যেতিয়া নিজে নিজে ভুটাটো জ্বলি জ্বলি নুমাই যাব তেতিয়া বুৱতী পানী বা পুখুৰীত ভুটাটো বিসৰ্জন দিব লাগে। এই দেৱালয়ত যিকোনো মনোবাঞ্ছা কৰি একেৰাহে 3 বাৰকৈ ভুটা জ্বলালে তাৰ ফল 100% পায় বুলি ইয়াৰ লোকসকলে বিশ্বাস কৰে। ময়ো এইবাৰ 3 নম্বৰটো ভুটা দিলোঁ আৰু যি মনোবাঞ্ছা কৰিছিলোঁ ইতিমধ্যে তাৰ ফল পাইছোঁ। সেয়ে প্ৰভু বাসুদেৱক শতকোটি প্ৰণাম যাচিছোঁ। এয়া আমাৰ ঘৰত ভুটাটো অনা পাছত কেনেকৈ নিয়ম কৰি ৰাখিলোঁ তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে সকলোৰে লগত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু এনেবোৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন দৰঙৰ ইতিহাসৰ লগত জড়িত কথা জানিব পাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।